অসমত কেইখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? অভয়াৰণ্যসমূহ কি কি আৰু কিহৰ বাবে বিখ্যাত? বৰ্তমান অসমত 18খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। দুখন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য হ'ল উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য আৰু বৰদৈবাম বিলমুখ পক্ষী বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যসমূহ হৈছে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, কাৰ্বি আংলং জিলাত অৱস্থিত। গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত। বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য, ওদালগুৰি জিলাত অৱস্থিত। শহাপহু আৰু নল গাহৰিৰ বাবে এই অভয়াৰণ্য বিখ্যাত। চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য, ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। সোণালী বান্দৰৰ বাবে এই অভয়াৰণ্য বিখ্যাত। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, শোণিতপুৰ জিলাত অৱস্থিত। এই অভয়াৰণ্যত লাওখোৱা বুঢ়াচাপৰি পৰিস্থিতিতন্ত্ৰৰ ইকোচিষ্টেমৰ অন্তৰ্ভুক্ত। পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য, শিৱসাগৰ জিলাত অৱস্থিত। পৰিভ্ৰমী আৰু আৱাসিক পক্ষীৰ বাবে এই অভয়াৰণ্য বিখ্যাত। হলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য, যোৰহাট জিলাত অৱস্থিত। একমাত্ৰ বান্দৰ প্ৰজাতি হুলুক গিবনৰ বাবে বিখ্যাত। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, মৰিগাঁও জিলাত অৱস্থিত। এইখন হৈছে একশিঙীয়া গড়বোৰক বিশ্বৰ সৰ্বোচ্চ ঘনত্বৰ সৈতে আশ্ৰয় দিয়া অভয়াৰণ্য। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, শোণিতপুৰ জিলাৰ হিমালয়ৰ পাদদেশত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণী উভয়ৰে দৃশ্য উপস্থাপন কৰে। ভেৰজান বৰজান পদুমণি বন্যপ্ৰাণী অভয়াৰণ্য, তিনিচুকীয়া জিলাত অৱস্থিত। প্ৰাইমেট প্ৰজাতিৰ বাবে এইখন আদৰ্শ আৱাসস্থল। পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত। প্ৰাকৃতিক দৃশ্যৰ এটা গুৰুত্বপূৰ্ণ উপাদান যিয়ে ফুল আৰু প্ৰাণীজগত উভয়ৰ বৈচিত্ৰ্যৰে সমৃদ্ধ। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত। এইখনে 51টা বিৰল প্ৰজাতিৰ অৰ্কিডক আশ্ৰয় প্ৰদান কৰি আহিছে। মাৰাত লংৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদত অৱস্থিত। এইখন ধনশিৰি লুংডিং হাতী সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ অংগ। নামবৰ দৈগ্ৰং বন্যপ্ৰাণী অভয়াৰণ্য, গোলাঘাট জিলাত অৱস্থিত। পানীৰ উঁহৰ বাবে বিখ্যাত। আমচং বন্যপ্ৰাণী অভয়াৰণ্য, গুৱাহাটী চহৰৰ পূব সীমান্তত অৱস্থিত। বিভিন্ন প্ৰকাৰৰ বান্দৰ, হৰিণ, হাতী ইত্যাদি জীৱৰ আৱাসস্থল। দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ক্ৰান্তীয় সেমেকা চিৰসেউজ বনাঞ্চলৰ বাবে বিখ্যাত। বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য, কাছাৰ জিলাত অৱস্থিত। ক্ৰান্তীয় আৰ্দ্ৰতাৰ চিৰসেউজ আৰু অৰ্ধ চিৰসেউজ বনৰ দ্বাৰা গঠিত। দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য, গুৱাহাটী চহৰৰ পশ্চিম সীমান্তত অৱস্থিত। দীপৰ বিল অভয়াৰণ্য অসমৰ একমাত্ৰ ৰামসাৰ স্থল। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত। গড় আৰু বনৰীয়া ষাঁড়ৰ এখন আদৰ্শ আৱাসস্থল।